हेलो गाइस आफ्टर लॉन्ग टाइम आज बैक कैमेरा भिडिओ कर फ्रंट कैमेरार अलपमान प्रब्लेम प्रब्लेम माने अलपमान धूली बाली जमा हो गई राति सो आज राति ओलाइছোঁ गाड़ी तेल भराम इतना देन गाड़ी पाम्पचार हो ठीक करिम तार पिছত आमी जाम कलाक्षेत्ৰৰ আগত सुन्नी को आया कि कलाक्षेत्ৰৰ আগত मोमो और स्पाइरल पटेटो बेचा करिছে ताते जाम टेस्ट करिम टेस्ट रिव्यू दिम बर्तमान आज आमार ड्राइवर बाबू आछे मुस्ताफा और आमार लगत दादाও আছে सो लेट्स गो एंड आमी आহি গলো पेट्रोल पाम्प सागुन দিব লাগিব 1001 रुपया फोन मारिलो साइड निदी पे गीता है ये मत लाइव देखो सो गाइज आमी भाविছিলোঁ যে ইয়াতে আহি কিনে তাইৰ কিবা অলপ সৰু সুৰা হাৱা পানীত থোৱাৰ কাৰণে গুচি যায় পানী হৈছিল চোতালত অলপ কিন্তু নজেল বেয়া হ'ল নজেল বদলাব লাগিব ঠিক নজেলটো বদলাব ওলাওঁতে আকৌ লাইন গ'ল তো এতিয়া লাইন যোৱাৰ কাৰণে ৰখি আছিলোঁ আমি ভাবিলোঁ ৰখি থকাতকৈ কলাক্ষেত্ৰত যাই কিনে ম'ম' টেষ্ট কৰি হ'ল নেকি হয়নে নাই তাৰ পৰা ম'ম' চম' টেষ্ট কৰি কিনে আহি ইয়াতে তাই লৈ যাম আৰু কি হয় চাওঁ যদি লাইন আহে কিন্তু তাতেও প্ৰব্লেম টায়ার নজেলৰ দাম 150 আগৰ টায়ার খোলাৰ দাম 100 টকা পাৰিলে পলিশ কৰি কিনে লগাই দিয়াৰ কাৰণে মোৰে কথা পতাৰ কাৰণে পইচা নলয় হ'ল এতিয়া साला कहाँ जाऊँ पैसा कमाने के लिए इधर बैंकेट हॉल में दिहाड़ी लगाऊं या इस होटल में दिहाड़ी लगाऊं মোমো ক'ত ইয়াতে লোৱাতে চিকেন দে অঁ এই ইয়াতে আহা একদম ইয়াৰ চইচ হয় যদি বেয়া হয় ম'ম' কোনফালেদি সোমাও ঠিক নাই কিন্তু। একো কেছ নাই খাবতো লাগিবই বেয়া হ'লে ই বিল দিব না জিঅ So here comes paneer and chicken momo. কোনবা এইটো পনিৰ এইটো চিকেন এইটো পনীৰ এইটো চিকেন এইটো পনিৰ এইটো চিকেন প্ৰথমে এইটো আবে এইটো পনীৰ হয় এইটো আরে চিকেন কিমান এটা मालूम है तेरे बाप को मत सिखा चल So here comes the first bite. ভালো বহুতে ভালো পনিৰ মই নিজে প্ৰথমতে ট্ৰাই মাৰিম দে কৈছিলো এইটো পনীৰ এইটো চিকেন এইটো চিকেন আছিল এইটো আবে পনীৰ খালো মাত্ৰ এইটো পনীৰ হয় খালো সি গমেই নাপায় পনীৰ আৰু চিকেন হাঁহৰ মাংস দি বনাইছে ভাই হাঁহৰ মাংস দি এতিয়া মানে আপোনাৰ দীঘলী পুখুৰীত কি হয় তাতে গধূলি সময়ত মানুহ আড্ডা দিব যায় তো গধূলি চলি যায় ইয়াতে গধূলি সময়ত ইমান আড্ডা দিব নাহে কলাক্ষেত্ৰ হয় ন আগত হ'লে আড্ডা দিব আহিলে কিন্তু আপুনি কলাক্ষেত্ৰৰ কাষ্টমাৰটো আপোনাৰ মেইন কাষ্টমাৰ হ'ব অঁ দিনৰ ভাগত চলিব কিন্তু ৰাখক মই আহিম দিয়ক ব্লগ বনাব মই এইবোৰ মানে ইউটিউবত দিওঁ ইউটিউবত চেনেল আছে মোৰ তাতে
তো সেইটো আছিল চিজৰ, এইটো হয় মাছালা। যদি অনেষ্ট ৰিভিউ দিওঁ, দীঘলী পুখুৰীটোতকৈ ৱে বেটাৰ হয় অনেষ্টলি। ইন কম্পেয়াৰ টু দীঘলী পুখুৰীটো কেনেকুৱা হয়? সেইটো বেছি ভাল লাগিছে খাই। দীঘলী পুখুৰীতকৈ হয়নে? দাদা রিভিউস কি? बोलो भाई बोलो, नेशन वांट्स टू नो। ये तो क्रिस्पी है ना पूरा? फिंगर लिकिंग गुड नहीं की आगे हुआ बेस्ट पूरा चिप्स খালো ইয়াতে গাড়ীখন পাৰ্ক কৰি মানে কলাক্ষেত্ৰ পৰা যদি আমি ইফালে আহি থাকোঁ, লাষ্টৰ মানে লাষ্ট ছেকেণ্ড দোকানখন একদম লাষ্টত এটা স্মোক পৰ্ক আৰু স্মোক চিকেন আছে, তাৰে আগত আছে স্পাইৰেল পটেটো। সঁচাকৈ অনেষ্টলি কৈছোঁ বহুত মজা বনাইছে। আমি দীঘলী পুখুৰীত যাই কিনে সিহঁতক বহুতখিনি ছাপৰ্ট কৰিছোঁ, বহুত ভাল বনাইছে। কিন্তু অনেষ্টলি মই কৈ আছোঁ ইয়াৰেখিনি তাতকৈ বহুত বেছি ভাল হৈছে, বহুত বেছি ভাল হৈছে। অনলি মই কোৱা নাই, এইটো দাদা এণ্ড ইভেন মুস্তাফাইও কৈছে এইটো কথা, তাতকৈ ভাল হৈছে, ক্ৰিস্পিয়াৰ হয় এণ্ড সিহঁতৰ চচটো চাগে অলপমান বেলেগ হয়। মানে ভাল লাগিছে। মুস্তাফাৰ মুখখন দেখা পাই গম পাইছে চাগে, পুৰা মুখত একদম চচ টচ লাগি একদম মানে মুস্তাফাই পুৰা তাৰমানে ফিল কৰি কিনে পুৰা ফিল কৰি খাইছে, একদম ভিতৰৰ পৰা তাৰ আত্মাই ফিল কৰি লৈছে বস্তুটো, সেনেকৈ খাইছে। চ' আহিব, খাব, ছাপোৰ্ট কৰিব। গুৱাহাটীত এতিয়ালৈকে 2টা জেগাতে হৈছে, এইটো জেগা ইমান উঠা নাই। আৰু ইহঁতে ব্লুমিং অনিয়ন বনোৱা প্লেন কৰি আছে। ব্লুমিং অনিয়ন মানে আপোনাৰ পিঁয়াজটো ফুলৰ নিচিনা কাটি কিনে ফ্ৰাই কৰি দিয়ে ধুনীয়াকৈ। এইটো দিনত খোলা কথাও কৈছোঁ তেওঁলোকক মই, যিহেতু ৰাতি খোলে ইমান এটা কাষ্টমাৰ নাহে। চ' দিনত যেতিয়া কলাক্ষেত্ৰৰ মানুহবোৰ ওলাব, বেছি কাষ্টমাৰ আহিব। মানে ছাবস্ক্ৰাইব কৰিব বোলে, আহিব ছাপোৰ্ট কৰিব, ছাপোৰ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' টায়াৰ হৈ গ'ল নতুন, ৰিং চাফা কৰি কিনে নজেল বদলাই দিলে। এতিয়া টায়াৰটো লগাম গাড়ীত। তো আমাৰ টায়াৰ চায়াৰ লগোৱা হৈ গ'ল, এতিয়া ঘৰ যাই আছোঁ। দিছ ইজ দ্য এণ্ড অফ দ্য ব্লগ। গতিকে যদি আপোনালোকে কলাক্ষেত্ৰৰ ফালে আহে, জুদিপাৰৰ ফালে আহে, ডু ট্ৰাই দ্য স্পাইৰেল পটেটো। দীঘলী পুখুৰীতকৈতো ভালেই, মানে সেইটো বেয়া বুলি কোৱা নাই, কিন্তু এইটো তাতকৈ বেছি ভাল হয়। চ' যদি আহে ডু ট্ৰাই, ভাল লাগিব। আৰু মেবি কেইদিনমান পিছত কি অনিয়ন আছিলে এইটো, ব্লুমিং অনিয়ন আনিব, সেইটোও ট্ৰাই কৰিব পাৰিব। বৰ্তমান চলানীৰ কাৰণে বন্ধ কৰিছে, কাৰণ ৰাতি খোলেতো, দিনত খুলিব লাহে লাহে, দিনত আশা কৰিব আপোনালোকে, ছাপোৰ্ট কৰিব, তেতিয়াহে উঠিব। চ' দেটছ দ্য এণ্ড অফ দ্য ব্লগ। বাই বাই, কিপ ৱাচিং।